এইটো বান্ধটো আচলতে আমি সৰুকালৰ পৰা দেখিছোঁ ৰাইজে বহুত কষ্ট কৰি পেলাই খেতি কৰা দেখা পাইছোঁ। আজি আমাৰতো BTC চুক্তি হোৱাৰ পিছত বহুবাৰ ইয়াৰ ৰাইজে মানে কাকতি বিনীতি কৰিছে, এপ্লাই কৰিছে, MLA তাত কৰিছে বা MCLA তাত কৰিছে। এতিয়া আকৌ EM হৈ গ'ল মন্ত্ৰী, তেখেতৰ ওচৰতো বহুতবাৰ গৈছে, কিন্তু আজিলৈকে কোনো কাণ দিয়া নাই। গতিকে ৰাইজে এতিয়া চিন্তা কৰি আছে কি এই এটা দলং আছে, এইটো এটা বান্ধ আছে, এনেকুৱা অৱস্থাত ভুগিছে। এই দলংটো মানে এইটো আমাৰ এই বটাবাৰীৰ পৰা এনেকুৱাকৈ এই ৰামবুৰী বৰিগাঁও হৈ পেলাই আমাৰ এই আলিকাক ওলাই এইফালে MB ৰোডটো ডাইৰেক্ট পানীৰে ৰাস্তা। এইটো ৰাস্তাটো আমি বহুতবাৰ কাকতি মিনতি কৰিলোঁ, ওচৰত গ'লোঁ, ৰাইজে গৈছে, কোনো ফলৱৰ্তী হোৱা নাই। কিন্তু এতিয়া আমি দেখিছোঁ এতিয়া ইলেকশ্যনৰ দিন হৈ আছে, এতিয়া বহুত পাৰ্টি আহিব, বহুতেই পাৰ্টীয়ে ক'ব যে আমি কৰি দিম, কৰিম বুলি ক'ব, কিন্তু কোনো মানে জিকি যোৱা নাই। কিন্তু জাষ্ট কথাটো দিব, কথা কৈ দিব, ৰাইজক আশ্বাস দিব, কিন্তু কোনো কাম নকৰে। গতিকে আমি এতিয়া ভাবি আছোঁ কি এই যিজন পাৰ্টীয়ে আহি পেলাই আমাক ইয়াত ভোট দিবলৈ অনুৰোধ কৰিব আহিব, তেতিয়া আমি সিহঁতক উচিত শিক্ষাটো আমি এই টাইমতে দিম বুলি আমি ৰাইজে মানে চিন্তা কৰি আছে। যিহেতুকে আমি ৰাইজে মানে BTCৰ যিটো নেকি MCLA বা EMক আমি ভোট দিবলৈ জড়িত কৰাই দিছোঁ। আমি ৰাইজে কিবা এটা সুবিধা পাম, ৰাইজৰ কাম হ'ব বুলিয়ে মই তেওঁলোকক আমি ভোটদান কৰা যায়। কিন্তু ভোটদানৰ পিছত আমি জিকি যোৱাৰ পিছত তেওঁলোকক মানে কোনো সংসদটোৱে বিচাৰি নাপাওঁ। গতিকে আমি ভাবি আছোঁ এতিয়া মানে এইটো আহি থকা দিনত এই যিটো আমাৰ BTC কাউন্সিলৰ যিটো ইলেকশ্যন হ'ব, তাতে আমি উচিত শিক্ষা দিম। যিহেতুকে যিয়ে দলে প্ৰতিশ্ৰুতি দি যাব এই কামটো কৰিম বুলি, তেখেতসকলক আমি আৰু দেখিছোঁ এই ৰাইজে এইটো বান্ধৰ মোটামুটি এই বান্ধটোত মোটামুটি 5-6খনমান গাঁও আছে। মোটামুটি এই বান্ধৰ লগতে মোটামুটি 15-16 হাজাৰ মানুহে মানে জীৱন নিৰ্বাহ কৰে এই বান্ধৰ খেতি পথাৰ কৰিবলৈ। গতিকে এই ৰাইজক যদি সঁহাৰিটো দিলেহেঁতেন আজি ৰাইজে বহুত সুখ পালেহেঁতেন। আৰু আমাৰ মানুহটো মেক্সিমামটো খেতি কৰিয়ে খায়, সেইটো জানে। গতিকে খেতিয়কসকলক যদি আমাৰ EM GMবিলাক যদি সহায় নকৰে কোনে কৰিব? সেইকাৰণে আমি ভাবিছোঁ কি এইবাৰ ইলেকশ্যনত যোনে আমাৰ কামবিলাক কৰি দিব, এইখন দলং আৰু এইখন বান্ধটো যদি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে, তেখেতকে আমি ভোট দিয়া যাম। 200-250 মানুহ হয় কেইখন গাঁৱৰ? আমাৰ 5-6খনমান গাঁৱৰ মানুহ হয়। এখন বান্ধ ভেটি আছে, আপোনালোকে কিহৰ কাৰণে ভেটি আছে? আমাৰ ৰাইজ সমাজৰ পানী উঠাবৰ কাৰণে। কিহৰ কাৰণে উঠিছে পানী? খেতিৰ কাৰণে। খেতিৰ কাৰণে। ইয়াতে চৰকাৰৰ ব্যৱস্থা কোনো? আমি আজি 15 বছৰ দি আমি বহুত দৰখাস্ত দিয়া হ'ল, বহুত ঠাইত যোৱা হ'ল, কিন্তু আজিলৈকে আমি কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা সহায় সুবিধা একো পোৱা নাই। এইটো সমষ্টি কি সমষ্টি পৰে? এইটো আমাৰ কাকৰামাৰী সমষ্টিটো খালিংদুৱাৰ সমষ্টি। খালিংদুৱাৰ সমষ্টি। আৰু বিধানসভা সমষ্টিটো কোনটো পৰে? পানেৰী বিধানসভা। পানেৰী বিধানসভা সমষ্টি। MLA আৰু MCLA বা EM তেওঁলোকক আপোনালোকে? আমি অৱগত কৰাইছোঁ বহুত কেইবাৰ, কিন্তু এতিয়ালৈকে একো ফল পোৱা নাই। তেওঁলোকে কি কয়? তেওঁলোকে হ'ব বুলি কৈ থাকে। আজি আমি কাকৰামাৰী বান্ধ কমিটিৰ মই সভাপতি পদত আজি আমি 75 বছৰৰ পৰা এই বান্ধটো আমি মানে কাম কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ কোনো চৰকাৰে মানে সঁহাৰি জনোৱা নাই। আমি MCLA গাঁৱৰ মন্ত্ৰী MLA ওচৰত গৈছোঁ, কিন্তু কোনো ফলৱৰ্তী হোৱা নাই। আমি নিজে এই 4খন গাঁৱৰ ৰাইজে বছৰত আজি আমি এমাহ ধৰি আমি কষ্ট কৰি কাম কৰি পৰিশ্ৰম কৰি পেলাই আমি খেতি কৰি ৰাইজে খাই আছোঁ। কিন্তু আজি ক'ব দিয়া চৰকাৰে আমাক কোনো সঁহাৰি জনোৱা নাই। সেয়েহে আমি এতিয়া তাৰপিছত যিটো আমাৰ গঠন হ'ব, তেওঁলোকক আমি অৱগত কৰোঁ, যাতে আমি শ্ৰমদান কৰা ৰাইজৰ কষ্ট কৰা যিটো আমি কষ্টৰে পানী উঠাওঁ, খেতি কৰোঁ, সেইটো যাতে চৰকাৰে অলপ আমাক সঁহাৰি জনায়। আমি ৰাইজৰ হয়, তেওঁলোকক আমি বাৰে বাৰে গৈ পেলাই আমি লগ ধৰিছোঁ, কিন্তু কোনো কাম হোৱা নাই। তেওঁলোকে কয় কৰিম বুলি। সেয়েহে আমি এই চৰকাৰখনৰ আমি কোনো পৰ্যায়ে আমি তেওঁলোকক সঁহাৰি নজনাওঁ। আমি যিটো এতিয়া আহি আছে তেওঁলোকক আমি সমৰ্থন জনাবলৈ আমি প্ৰত্যেক আমাৰ খেতিয়ক ৰাইজে